নমস্কাৰ। প্ৰথমে নিউজৰ পৰা সকলোকে আন্তৰিক শুভকামনা যাচিলোঁ। আজি মই এগৰাকী শিল্পীৰ গুৰিলৈ আহিছোঁ। যিহেতু এতিয়া লকডাউন চলি আছে, কৰোণাৰ সময়ত সকলো ঘৰত সোমাই গৈছে। শিল্পীসকলে কিন্তু এই ঘৰত সোমাই থাকিও সৃষ্টিশীল কামবিলাক কৰি গৈ আছে। আজি আমি আহিছোঁ সংগীত শিল্পী মুনমি বৰা বৰঠাকুৰ। আহকচোন আমি মুনমিৰ বুলি। নমস্কাৰ। কোভিড সৃষ্ট এই পৰিৱেশত সকলোৰে মনবোৰ অতিকৈ বেয়া। যাতে নিজৰ মনটো সদায় ভালকৈ ৰাখিবৰ কাৰণে বিভিন্ন ব্যস্ততাৰ মাজতো আমি অলপমান সংগীত চৰ্চা কৰিবলৈ আগবাঢ়োঁ। সমাজখন গতিশীল কৰি ৰাখিবৰ কাৰণেও আমাৰ শিল্প চৰ্চাৰ প্ৰয়োজন। আপুনি নিউজৰ দৰ্শকৰ কাৰণে এটি সংগীত পৰিৱেশন কৰিব বুলি আমি আশা কৰিছোঁ। বিশেষকৈ বৰগীত গোৱা বুলি আমি জানো। এফাকি বৰগীতে তুমি আমাৰ দৰ্শকক গাই শুনাবা বুলি আশা কৰিছোঁ। শেষত মুনমি, তুমি আমাৰ দৰ্শকক এটা সুন্দৰ সংগীত শুনাবা বুলি আমি আশা কৰিছোঁ।
ধন্যবাদ।